সেই বন্ধুসকল, আপোনালোকে বাৰু জানেনে যে আমি যে গাড়ী চলাওঁতে দেখা পাওঁ যে ৰাস্তাৰ কাষত থকা সেই বগা বগা আঁচবোৰ বা বগা বগা চিনবোৰ কিয় থাকে ৰাস্তাত? সকলোৰে মনত এইটোৱেই প্ৰশ্ন হয় যে থাকেই আৰু দিছে ষ্টাইলৰ কাৰণে দিব পাৰে বা কিবা বেলেগ কাৰণ হ'ব পাৰে। ষ্টাইলৰ কাৰণে নিশ্চয় নহয়, কিবা বেলেগ কাৰণ আছে। যদি আপোনালোকে সেই কাৰণটো জানিবলৈ ইচ্ছা কৰে তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাওক। মই সকলো বুজাই ক'ম আপোনালোকৰ এই ভিডিঅ'টোত। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আমি সাধাৰণতে দেখিবলৈ পোৱা এই বগা বগা আঁচবোৰ, মানে এই আঁচডালৰ কথা কৈছোঁ মই। এই আঁচডাল সাধাৰণতে এইটো কাৰণত থাকে যে আমি ৰাস্তাৰ মাজত থকা সেই এটা কাষেৰে গাড়ী যায় আৰু আন এটা কাষেৰে গাড়ী আহে। যদি গাড়ী আহোঁতে যাওঁতে যদি কোনো এটা লাইনত গাড়ী কম হয় বা গাড়ী নাই, তেতিয়াহ'লে আপুনি সেই লাইনটো ক্ৰছ কৰি আগৰ গাড়ীখনক অভাৰটেক কৰি আপুনি ৰাস্তাটো পাৰ হৈ যাব পাৰিব, আগত যাব পাৰিব। আৰু কিছুমান এলেকাত এনেকুৱা হয় যে চিধা লাইন থাকে, তাত কোনো গেপছ নাথাকে। এইটো লাইনৰে কথা ক'ব খুজিছোঁ। এইটো লাইন সাধাৰণতে আমাৰ ইয়াত দেখা পোৱা নাযায়, হয়তো আপুনি নেদেখিবও পাৰে, কিন্তু থাকেই এইটো লাইন। এইটো লাইন থকাৰ এইটো কাৰণ যে আপুনি এইটো এটা লাইনেৰে গাড়ী আহিব আৰু এটা লাইনেৰে গাড়ী যাব, তাত আপুনি কোনো অভাৰটেক কৰিব নোৱাৰিব। ৰাস্তাটো ইমূৰৰ পৰা আপুনি ইটো পাৰৰ পৰা সিটো পাৰে যাব নোৱাৰিব। গাড়ী আহিলেও নাথাকিলেও নোৱাৰিব, গাড়ী থাকিলেও নোৱাৰিব। আপুনি মুঠতে অভাৰটেক গাড়ী কৰিব নোৱাৰে। সেইকাৰণে এই বগা আঁচটো দিয়া হয়। যদি এই আঁচডাল সাধাৰণতে আমি কিছুমান বিশেষ জেগাত ব্যৱহাৰ কৰা হয়, যেনে শ্বিলং, এইবোৰ ৰাস্তাত আমাৰ মানে কি হয়, বহুত বৰফ থাকে আৰু বহুত কুঁৱলী পৰি থাকে। তাত আগৰ পৰা গাড়ী আহিলেও দেখা পোৱা নাযায়, সেইকাৰণে এক্সিডেণ্ট হোৱাৰ বেছি সম্ভাৱনা থাকে। সেইকাৰণে এই আঁচবোৰ ব্যৱহাৰ কৰা হয়, যাতে গাড়ীৰ কোনো এক্সিডেণ্ট বা দুৰ্ঘটনা নহয়। ঠিক আছে, আপোনালোকে বুজি পালে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।